লাগি আছে বিগ বছ চলি আছে মই লিখি আছো তাই মোক ইমান ডিস্টার্ব কৰি আছে আজি ইমানে বেছি মস্তি কৰিলো যে দুখে পাই গলো লাষ্টত আৰু এনেকা নেৰা নেপেৰা বৰষুণ দিলে যে বানপানীৰ সৃষ্টি হৈ গল এন বতৰটো বহুত ধুনীয়া আছিল যে চাহ খাব গলো Hello everyone, welcome back to my another mini vlog. আজি গুটে কালৰে পুৰা টেনচন চলি আছে because sessional exam start হৈ গল আমাৰ দিনবোৰ ভালকে গৈ থাকে হে পিছত সেশনেলে আহি যায় অলপ সময় টেনচন কৰি ললো আমি কত হ'ব নাম কত মন আমি ওলাই আহিছো অলপমান ওলাই আহিছিলো বুলিয়ে ভাবিলো চলো ভিডিঅ' এটা বনাই লওঁ আৰু ইমানতে এই দুজনী আহি গ'ল কি বুলি ক'লি এইটো কাজেলা ক'লি কি ডোন্ট ৱৰি গাইজ নৰ্মেল টক চলি আছে এণ্ড জানেনে গাইজ আজি সেশনেল এক্সাম আছে আৰু এইজনী গমেই নাপায় মানে তাইৰ ভাগ্যটো ভাল আমাৰ লগত লগ হ'ল চ' ডেট তাই গম পালে লাইক আৰু চিৰিয়াছ আৰু এইফালে কি আছে তই কেনে কান্দি আছ ৰাণী কাৰণে না কান্দিবি মোৰ নিজেও আছে একদম পিছে চবৰে এক্সাম নাছিল আমাৰ এইজনীয়ে পুৰা গেম খেলাতহে বিজি তুমিতো সৰস্বতী মানে ট্ৰান্সফৰমেশন হৈ গ'ল আই ডোন্ট নো এইফালে মই ইমান চিৰিয়াছলি নোটছ লিখি আছিলো বাৰ্বিয়ে ইমান বেছি ডিষ্টাৰ্ব কৰি আছিল কি কম মানে লাইক এনেকা লাগি আছে বিগ বছ চলি আছে মই লিখি আছো তাই মোক ইমান ডিস্টার্ব কৰি আছে বাৰ্বি গাত আজি বাচ্চাৰ ভূত লাগি গ'ল এণ্ড গাইজ যিহেতু এতিয়া ইলেকশ্যনৰ বতৰ চ' আমি গোটেই গালে মিলি পিনে আমাৰ সেমিষ্টাৰৰ ৰশ্মিক উঠিব কৈ আছো ডিয়াৰৰ কাৰণে अगर डियर अपने सेमेस्टर से होगा तो हमारा फायदा ही फायदा होगा লাহে লাহে বতৰটো ইমানে বেছি ধুনীয়া হৈ আহিছিল কি কম মানে অলপ সময় পিছৰ পৰাই পুৰা ধাৰাসাৰ বৰষুণ দিয়া ষ্টাৰ্ট আৰু এইফালে বাৰ্বি আকৌ লাগি গ'ল বদমাচি কৰা বৰষুণ উপলক্ষে আমি অলপ নাচিও দিলো বাহিৰত ওলাই চাও পুৰা পানী বৰষুণৰ কাৰণে বানপানীৰ সৃষ্টি হৈ গৈছে গাইস যিহেতু আজি বতৰটো বহুত ধুনীয়া আছিল চ' গোটেই গালে আহি গলো চাহ একাপ খাবলে আৰু অকল চাহ নহয় আমি এইফালে ব্ৰেড চপো খাইছিলো এণ্ড আমাৰ পৰা কৃতিয়ে চুৰ কৰি খাই আছিল জল্দি জল্দি খোৱা হ'ল কাৰণ এক্সামো আছিল ইহঁতৰ আৰু এইফালে চাহও ওলাই দিলে উফ কি কম আৰু বৰষুণৰ বতৰ আৰু লগৰকেইটাৰ লগত চাহ খাই যে কি মজা লাগে এণ্ড আফটাৰ ডেট চুমি আমাৰ চবকে এটা এটা চানি কিনি দিলে ইয়াৰ পিছত এইকেইজনী গ'লগে নিজৰ নিজৰ এক্সাম দিবলে যিহেতু বহুত বৰষুণ আছিল তো স্কুটিটো পৰি গ'ল নাজানো পাই কাৰ বৰষুণৰ কাৰণে আমিও ঘৰলৈ যাব নোৱাৰিলো বৰষুণ কমিলে যামগে আৰু আজিলৈ ইমানেই বাই